পুৱাই পুৱাই আপোনালোকক স্বাগতম জনাইছো। এয়া আমাৰ আদিলিঙিবাসী ৰাইজ বালিচাপৰিত মৰ্ণিং ৱাক কৰিবলৈ আহিছে। এই তিলেশ্বৰ লগত হাঁহি ফূৰ্তিয়ে ৰাতিপুৱাটো এটা আনন্দদায়ক পৰিৱেশ গঢ়ি তুলিছে। গতিকে সকলোকে মই আদৰণি জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমাৰ আদিলিঙি শ্ৰদ্ধাৰ টুনিয়াম কলিতা ছাৰ বাইদেউ। এয়া আমাৰ কি হ'ব, আমাৰ শ্ৰদ্ধাৰ ভৱেন ভূঞাৰ ধৰ্মপত্নী আমাৰ বাইদেউ, আশা বাইদেউ ঘৰৰ বাইদেউ হয়। এয়া আমাৰ সকলোৱে পৰিচিত আমাৰ এইটো কি বুলি কয় নাৰায়ণ বৰুৱা ছাৰৰ ঘৰ ভাই বোৱাৰী আৰু দেৱাশিষৰ বৰমাক। এয়া আমাৰ মোহন দাই চাই হাঁহি আছে মিহি মিহিকে, আদৰণি জনাইছে ন। এইটো দি দিম আকৌ মই অকণমান পিছতে দেই। আৰু কিবা কিবি ক'ব লগা আছে যদি কৈ দিয়ক। কেনেকুৱা দেখিছে বালিচাপৰিখন বাইদেৱে কওকচোন বাৰু। এই ৰাস্তা পদূলি যে বনাইছে কেনেকুৱা লাগিছে? আপুনি উন্নতি হৈছে বুলি ভাবিছে নে নাই, কিবা ভাল হৈছে নে বেয়া হৈছে মানুহ বিলাকৰ? ৰাস্তাটোৰ কাৰণে আমি ভাল হৈছে বুলি ভাবিছো, কিন্তু উন্নতিৰ কাৰণে যে এইটো হৈছে নাই আমি ভবা নাই। ঘৰ দুৱাৰ হেৰি বাৰী ঘৰ চব গৈছে, কিজানি এনেকে পৰি থাকে নহয়গে, ৰাইজক এনেকে ধ্বংস কৰি পেলাই। দুয়োফালে দলং হৈছে, ৰাইজৰ যাতায়াতৰ সুবিধা হ'ব ধৰক, কিন্তু কিছুমান অসুবিধাও সৃষ্টি হৈছে। এতিয়া দলং নহওঁতে গৰু গাড়ী নাইকিয়া হৈছে, আৰু তেতিয়াতো আৰু নাইকিয়া হ'ব। গৰু গাইটো তথাপিতো যাতায়াতৰ আকৌ এটা সুবিধা হ'ব নহয়। এতিয়া ধৰক আমাৰ তিয়কৰ নৌবৌ ঘপককে ঘৰলৈ যাবলৈ সুবিধা হ'ব, তেনেকুৱা কিছুমান সুবিধাও আছে, হয়নে নহয়? এতিয়া আমাৰ ধৰক এই নৌবৌ ল'ৰা গুৱাহাটীত আছে, গধূলি ঘৰত ভাত খাই পেলাই ইয়াত বালিচাপৰিত নাইট চুপাৰত উঠি গুৱাহাটীলৈ যাব পাৰিব, হয়নে নহয়? হয়তো ইয়াত হয়তো এতিয়া নৌবৌ ল'ৰাই এয়াৰপৰ্টত চাকৰি কৰিছে, কাইলৈ পৰহিলে হয়তো ইয়াত এয়াৰপৰ্ট এটাও হ'ব পাৰে, হয়নে? সুবিধাও হ'ব, আছে কিছুমান অসুবিধাও আছে। মাত্ৰ গছ গছনিবিলাক অলপ ৰাখি প্ৰদূষণ নকৰাকে সকলো গছ গছনি কটাটোতে অকণমান মনটো বেয়া লাগিছে। আৰু ঘৰ দুৱাৰবিলাক অৱশ্যে মানুহবিলাকে ক্ষতিপূৰণ পাইছে। এতিয়া এইটো যুগত যিটো ক্ষতিপূৰণ হ'ব লাগে সেইটো পোৱা নাই চৰকাৰৰ ফালৰ পৰা। কেলে বস্তুৰ দাম যেনেকে বাঢ়িছে তেনেকে মানে ক্ষতিপূৰণটো পোৱা নাই। আজি 2 লাখ টকা পাইছে, 2 লাখ টকা জানো ঘৰটো হৈছে? নাই হোৱা। আৰু নিজৰ ব্যক্তিগত খৰচ কৰিবলগীয়া হৈছে। চৰকাৰে সেইটো আমি মানে ভাল কাম কৰিছে বুলি ভবা নাই। ঘৰ দুৱাৰ ভাঙি ৰাস্তাটো বনাবলৈ ঘৰটোতো ভাঙিব লাগিব, কিন্তু ক্ষতিপূৰণটো দিয়া কম হৈছে। সেইটো হ'ব পাৰে, কিন্তু আৰু আমাৰ মানুহবিলাক ভূমিহীন হৈ গৈছে, ঘৰ বনাবলৈ আকৌ মাটি নাইকিয়া হৈ গৈছে, দূষিত হৈ গৈছে, মানুহৰ বেমাৰ আজাৰটো বেছি হৈছে। মানে প্ৰত্যেকটো কামৰে মানে সুবিধা অসুবিধা চব আছে। আমি এফালে উন্নয়ন কৰিবলৈ বিচাৰিছো যদিও এফালে আমি মানে পৃথিৱীখন প্ৰদূষণ কৰাৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু উপায়ো নাই, আমি আকৌ ৰাস্তা পদূলিও বিচাৰিছো, দলং বিচাৰিছো, ৰাস্তা বিচাৰিছো আমিয়ে, কিন্তু দলং আৰু ৰাস্তা নিৰ্মাণৰ লগে লগে আমাৰ পৃথিৱীখনৰ প্ৰদূষণটো মানে নিয়ন্ত্ৰণ কৰিব লাগে বুলি আমি ধাৰণা কৰোঁ। গছ গছনি ৰুই আকৌ পাছত যেন আগৰ গতে আকৌ পৰিৱৰ্তন এটা সুকীয়া কৰি যেন গান গৰম কৰি জল কৰি পেলাই দিব লগা বেয়া লাগিছে দেই। দুমহলীয়া ঘৰটো ওলাবগৈ নলাইগে, সেইকাৰণে তেওঁলোকে যিটো কৰিছে ৰাস্তাটোৰ কাৰণে আমি ভালেই শুনিছোঁ বাৰু। শুনিলেও মানে ক্ষতিপূৰণটো ৰাইজক দিয়া অকণমান কম হৈছে আজিকালি যুগত। আজি হয়, এইটো কথা আমাৰ সৌ সিদিনা আমাৰ কণমাই বাইদেউ প্ৰকাশ কৰিছে। আজি অৰুণাবাদী আৰু অৰুণোদয় পইচাটো দিছে হেৰি চৰকাৰে, পইচাটো 1200 টকাটো বঢ়াইছে, আকৌ চেনীৰ দামটো 80 টকা কৰি দিছে। আগতেতো সমবায়ত চেনি 2 কেজি দিছিল, এতিয়া সেইটোও নাই। আকৌ ইলেক্ট্ৰিচিটি ঠিক সেইটো মানে আগৰ মানে কেৰাচিন কম নাছিলে বুলি কৈছিলে, এতিয়া আকৌ মানে কি কৰিছে ইলেক্ট্ৰিচিটিটো আকৌ 150 টকা বঢ়াই দিছে। তাৰমানে কি চৰকাৰেনো কি হেৰিটো কৰিছে?
চিলিণ্ডাৰ বহালে 200 টকা বহালে ঠিক আছে আপোনালোকক ইমানতে আমি বিদায় দিছো এয়া আদিলেঙি নবৌহঁত ঘৰলৈ যাবগে আৰু কিবা কয় আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো